Hello guys, welcome back to my YouTube channel. মই আহিছো আজি মেৰিনা ব্ৰিজ আৰু এইটো হুমুৱা মেইন গেটটো হয় আৰু এইটো গেটতে বনাই থোৱা আছে অলপ টেচুটো দেখুৱাই আছো ৰখিব তো এটি দেখাইছে এইটো মেইন গেট হয় হুমুৱা মানুহবোৰ অলপ চলপ আহিছে ইমান মানুহ হোৱা নাই অলপ পিছত হ'ব ফটো সেটো মাৰিছে সবে আহি তো মই দেখাই দিছো অলপ এইটো হৈ গল মেইন গেট এই পিনেদি সোমাই যাব লাগে মানে নেটত মাৰিলে এইটো টেচুটো আহে ফাষ্টত তো অলপ আগত গৈ আছো অলপ এইবোৰ কিবা কি পুতলা সতলাবোৰ বেচা মানুহবোৰ আৰু ফাষ্টতে এইবোৰ পায় তো আৰু অলপ আগত যাও কেমেৰামেন অলপ লাহেকে আহিছে তো আজি ইমান ৰটো নাই বাৰু ইমান গৰমটো লগা নাই সেই কাৰণে আহিছো তো কিবা কিবি আম সামন কাটি বেছে আৰু তো অলপ জুম কৰি দেখাই দিছো চাই লওক কিমান দূৰ আছে আৰু আগত সাগৰটো দেখিছে আৰু তে আমি সাগৰতে যাম জুম কৰি দিছে অলপ আৰু আগত যাম ইয়াত গৈ আছো এটো বালিখিনিয়ে পাম আৰু অলপ তো ইয়াত অলপমান গৰমটো লাগিছে ইয়াত অলপ কুঁহিয়াৰ জুসটো বেছি আছে মানে তো অলপ এক গিলাস মান খাই লও বুলি ভাবিলো আৰু ৰখিছো তো বনাই থৈ আছিল বাৰু ইমান দেৰি লগা নাই খালি দিছে এতিয়া তো মই খাই লৈছো অলপ এক গিলাস তাৰপিছত কেমেৰামেন খাব আহিব আৰু তো মই গোটা পইচা দিছিলো তো খুচুৰা নাই এটো কাৰণে খুচুৰা খুজিছে তো মই চাইছো আছে নেকি অনলাইন পে কৰিবলৈ নাই মানে ইয়াত সৰু দোকান আছে তো পোৱা নাই বৰ্তমান লাষ্টত পাইছো এইখিলা তো এইখিলা দিলো তাৰপিছত তাক কলো খাই ল বুলি খোৱা হৈ গল তাৰপিছত আৰু অলপ আগত গৈ আছো তো গৈ ইয়াতে সোমাই যাওঁতে ঘোৰা এটা পাইছো তো কেমেৰামেন কৈছে মই উঠিম বুলি কৈছে মানে তুমি আহোঁতে উঠিবি এতিয়া নালাগে বুলি কলো আৰু আগত যাওঁ বল বুলি কৈছে তো সৰু লৰাবোৰ উঠিছে মানে আমি কত উঠিম কিমান স্পিড বা দৌৰিব উঠি পোৱা নাই তো আৰু আগলৈ গৈ আছো চাই থাকক তো ইয়াত বহুত ধুলিবোৰ মানে বহুত উৰিছে বালিবোৰ আছে সেইকাৰণে অলপ চশমাটো লগাই লৈছো মানে তেতিয়া নুহুমাও বুলি তাৰপিছত গৈছে অলপ আগত তো অকল বালিয়ে আছে ইয়াত আৰু একো নাই তাৰপিছত আৰু অলপ আগত গৈ আছো আৰু বেছি দূৰ নাই অলপ আগত দেখিছে অলপ চলপ মানুহবোৰ তো মানুহ ইমান হোৱা নাই তো আমি এতিয়া পাই গলো মানে মই সাগৰ কিনাৰ তো কিনকা লাগিছে সবেই গাছা ধুই আছে আৰু মই অলপ সোমাই বুলি চাইছো মাইনি পুলিচ আছে আৰু অলপ গাছাত পিছত সাগৰ কিনাৰটো মানুহবোৰ থাকে আৰু সব ইয়াতে জমা হয় না আহিবিনি তো মই অলপ আগত মাতিছো কেমেৰামেন মই ইমান কিনাৰত নেযাওঁ সাগৰ ভয় লাগে বুলি কৈছে তো ছোৱালীজনী ফটো মাৰি আছে কি ধুনীয়া আছে তাৰপিছত পানীটো ইমান স্পীড আজি উঠা নাই মানে সবে হ'ল খোৱা বোৱাবোৰ কৰিছে আৰু আনি আইচক্ৰীম খাইছে মোকো হুমাম লাগিছে অলপ চলপ সোমাইছে আৰু পেঞ্চিলা টিটিছে তো কি কৰিম মস্তি লাগিছে খালি গামছা চামছা আমি একো নিয়া নাই অলপ ভিডিঅ' চিডিঅ' বনাম বুলিয়ে গৈছিলো মানে তো সেইটো কাৰণে অকল ভিডিঅ'টোৱে বনাইছো আৰু বাকিবোৰে গা ধোৱা দেখি গা ধুব মন গৈছে খালি ধোৱা নাই দুজনে গৈছিলো না সেইটো কাৰণে ধোৱা নাই তাৰপিছত চক কিমান মজা লাগিছে আৰু ভিডিঅ'টো চাই থাকক আগলৈ আৰু ভাল লাগিব এইটো সাগৰ কিনাৰৰ ভিডিঅ' হয়
তো চাই থাকক আগলৈ গৈ আছোঁ তো মানুহ কিমান আছে অলপ আজি ডিউটি দিন হয় না সেইটো কাৰণে অলপ কমতি হৈছে মানে আমি অলপ সোনকালে গৈছোঁ মানে ফুৰিবলৈ তো এইটো মেৰিনা ব্ৰিজ হয় আৰু এইকেইদিনতে বৰষুণ দিছিলে বাৰু হ'লেও পানীটো অলপ কমিলে আৰু এইকেইদিনতো যাবই দিয়া নাছিলে বন্ধ কৰি দিছিলে চবেই ফটো চটো মাৰিছে ৰিল চিল বনাইছে আৰু সৰু সৰু ল'ৰাবোৰ লৈ গা ধুই আছে আৰু বাহিৰৰ মানুহবোৰো থাকে আৰু ইয়াত আৰু চব বেছিতো হিন্দী মানুহবোৰে থাকে তামিল ইমান নাথাকে আৰু মানে সৰু সৰু ল'ৰাবোৰ লৈ পিনি গা ধুব যাবৰ কাৰণে ভাল আৰু বহুত ফূৰ্তি হয় মোকো বহুত ফূৰ্তি লাগিছে সেইকাৰণে ঝাপ মাৰি আৰু ধুনীয়া ধুনীয়া ছোৱালীবোৰ আছে আৰু চবেই গা ধুই আছে চাইতো মজাই লাগে পানীটো কিমান মজা লাগে চব আৰু মাজত গ'লে মানে পানীটো ঠেলিয়ে ওলাই দিয়ে বাহিৰত সেইকাৰণে আৰু বেছি ভিতৰলৈকে সোমাব নিদিয়ে মানে এতিয়া আৰু এই আগপিনেতো যাব দিয়া নাই বাৰু ৰছী চচি বান্ধি থৈছে ফটো চটো মাৰিব যাব দিয়া নাই তো এইপিনে কম আছে অলপ এইপিনে দি ভিডিঅ' কৰিছোঁ আৰু বাকী লগৰবোৰ নাই আজি অকল দুজনে আহিছোঁ অকল কেমেৰামেন আহিছে আৰু মই আহিছোঁ সেইটো কাৰণে ইমান গা চা ধোৱা নাই মানে আজি আমি আৰু আজি ইমান ধুবলৈ মনো যোৱা নাই বাৰু একো লৈ অহা নাই না সেইটো কাৰণে আৰু চব সাগৰৰ পানী কেনেকুৱা দেখে আৰু সাগৰটো ইমান ডাঙৰ দি একোৱে দেখি নাই আৰু ওচৰত বট চটো একো নাথাকে কোনোবাই ডুবি গ'লে ওলাব কাৰণে ফোন চোন কৰিলে আহিব পাৰে কিজান গম নাপাওঁ আৰু আহিব পাৰে নাহিব পাৰে নহ'লে ক'ৰবাতে পাবি আৰু ইয়াত বহুত মানুহ ডুবেও কেতিয়াবা ডুবে যেতিয়াতো নুডুবে চবেই আজিকালি ইমান মাজত নাযায় আৰু গা ধুবলৈ কিছুমানে যায় জনাব আৰু সিমান মানুহ মাজত নাযায় তাৰপিছত জাল মৰাই জাল চাৰো মাৰে মাছটো বহুত ডাঙৰ ডাঙৰ উঠাই থাকে মানে ইয়াত এনি টাইম আহিলে চাই পাব আৰু গোটা গোটা মাছবোৰ ফ্ৰাই কৰি বিকি থাকে ইয়াত যি মাছ লাগে বুলিলেও খাব পৰা যায় মানে ইয়াত সাগৰীয়া মাছ তো চাই থাকক ভিডিঅ'টো ভাল লাগিব আৰু আগত চবেই নাচিছে কি কৰিছে কোনোবাই গা ধুইছে কোনোবাই এনেই উমলি আছে কিনাৰে আৰু কোনোবাইতো সোমাবলৈ ভয় কৰে না সাগৰ হয় সেইটো কাৰণে কোনোবাই কিনাৰতেই জাপ মাৰি আছে দ নহয় বাৰু ইমানখিনি আছে এইটো পানীটো আৰু যেতিয়া ঠেলি লৈ আহে তেতিয়া বালিখিনি সোমাই যায় ওলাই যায় সেইটো কাৰণে দ নহয় এনেই লাগিছে সাগৰটো বহুত আগলৈকে দ নাই বাৰু ইমান সেইকাৰণে গা চা ধুবলৈ ইমান ভয় নকৰে নহ'লে ইমান ডাঙৰ পানীটোতো কিমান দ হ'ব লাগিছিল তাৰপিছত আৰু আগত গৈ আছোঁ তাৰপিছত ইমান মানুহ হ'লেতো আৰু এইবোৰত জগাই নাপাবি ভিডিঅ' বনাবৰ কাৰণে ইমান মানুহ হয় মানে দেওবাৰ দিনত বেছি মানুহ হয় আমি তো আজিলৈ ইমানেই আৰু যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক এটা কৰি দিব আৰু মই যাতে আগলৈ আৰু ভাল ভিডিঅ' বনাব পাৰোঁ তো ভিডিঅ'টো ভাল লাগিলে ইমানেই আৰু আজিলৈকে নেক্সট ভিডিঅ'ত লগ পাম